Oh no. Jane meri jane manai. হাও আজি দেখোন লোনৰ পইচা নি পাই হৈ Oh no. তেওঁক কথাটো ক'বা লাগিব নহ'লে আজি মই বিপদত গৰম। ৰামায়ন্তী মোৰ মুগ্ধ হৈ গ'ল চাওৰা। হেৰি অ আজি দেখোন কাতি বিহু আমাৰ দৰ্শকসকলক শুভেচ্ছা এটা দিয়ক শুভেচ্ছা থাকিলে শুভেচ্ছা থাকিলে। সেই মোক নহয় আমাৰ দৰ্শকসকলক আমাৰ যে ভিডিঅ' মোক চাই তুমি যাওঁ চা কৰা মই কৈছোঁ যাওঁ। তো সকলো ৰাইজকে কাতি বিহু হিয়া ভৰা শুভেচ্ছা থাকিল। তো আমাৰ ভিডিঅ'বোৰ আটাইকেইটা ভিডিঅ' আমি যিখিনি ভিডিঅ' দিওঁ সকলোৱে আদৰি ল'ব। তো এনেকৈ আমাক অলপ হেল্প কৰিব যাতে আমি আগুৱাই যাব পাৰোঁ। তো ভিডিঅ'বোৰ চাই লাইক এটা কৰি দিব। তো এইটো ভিডিঅ' আপোনালোকে আজি এনজয় কৰিব। চাঞ্চা সেই আজি যে লোনৰ পইচা নিব আহিব আপোনাৰ গাত কিবা লাগছে না এই মোৰ পইচাই নহয় সিয়ে। মই নাজনো এইগিলা আগৰ পৰা দিয়া দিবি কপাল 1 টকা পইচা নহয় সিয়ে কি কৰা যায়। এই লোনটো লৈ মাথা চাথা গৰম কৰি গেলা নাই মোৰ চাহ কিনিও নাযায় এতিয়া পেটত। চালা কি কৰা যায় চালা কি কৰা যায় 1 টকা পইচা নাই মোৰ লগত। চালা কি কৰোঁ হৰকান্ত ইয়াকে ফোন মাৰোঁ এটা। ক'ৰ কান্ত ক'ৰ আছা দেই তখন আছে না এই ৰ মই যাইছোঁ ৰ যাইছোঁ ৰ। Oh no. আছোন বহাহি কিনো হল কো ভাই মই এটা হেল্প কৰি দিয়ে ভাই। ভাই 2000 টাকা লাগে এতিয়া লাগে। কিনো এই বরের পৰা পইচা খুঁজবা আহিলে না তই পিতা মাত্ৰ দুই 500 টাকা দিছিলে তুই পূজাত জুৱা খেলছা। আরে আজি এই লক্ষ্মী পূজা পালা কাতিৰ মা আজিলৈকে পইচা তই দিবা পানে তো আজি মই কি বিশ্বাসত দিছোন ক তই নহয় ভাই মোক লাগে ভাই কি গম পানা মোৰ ভাই লোনৰ পইচা দিব পৰা নাই কিস্তি মাৰিব পৰা নাই এই 6 মাহ হ'ল কি গম পানা মোৰ ভাই টিপবাত গোটেই কৰা লাগিছে এই তিৰিটো বাকি আছে তিৰিটো নিলে মোৰ চব শেষ ভাই চব শেষ দি ভাই তোৰ ভৰিত দছ মই দি মই কোনো উদ্ধাৰ দিবা নোৱাৰো তোক তুই মোক আগতে 500 টাকা দিছিস তোক মই 2000 লাগে তোক 3000 লাগে তোক মই আজিয়ে দিম তই দি মোক আগতে 500 টাকা দো নহয় ভাই মোক 1000 টাকা হলো দি ভাই মই বয়াকে ফাছলো ভাই লোন লৈ দি ভাই মোক 1000 টাকা হলো দি মোক 500 টাকা কালে দিম তোক খুঁজে দিম কালে দিম মই আজি মোক একনি হেল্প কৰ দি ভাই নলবা তিৰি উঠাই দিব ভাই মোৰ তুই পইচা দিবা নৰা যদি তই লোন কিয় ল দেচোন ক তুই যে লোনটো যে লৈছিলি কাৰ নামত লৈছিলি তই লোনটো ভাই তিৰিৰ নামত লৈছিলো তিৰি নিবা দি আৰু নতুনকে বিয়া পাতি আনবি ভাই এই সঁচা কথাই কৈছে তিৰিক নিয়ক দে ভাই মই আৰু এটা বিয়া পাতি ল'ব মোৰ আছে এটা গুৱাহাটীত আছে এই পল্টন বজাৰত তাতে এতিয়া তিৰি উঠে নক নাই মই যাম মই পলং গুৱাহাটীত যাম মই দে যাম মই দে যা চালা তো তিৰি জ্বালা বাবা বাকি নাই যা তই बेटी हाँ माइंड के बेटी ये दिखाओ हाँ माइंड के बेटी माइंड के बेटी माइंड के बेटी শুনিয়ে আৰু চাহ দেখোন
অ' ছাৰ আহক 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 বহকচোন ছাৰ বহক মই বিভা না আছে বহকচোন ছাৰ বহক 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 হেন্দি বেটি ক'ত অ' ছাৰ তাই মাৰ্কেটত গেছি আজি নাজানে নেকি 7 তাৰিখ বুলি জানে ছাৰ জানে তাই মাৰ্কেটত গেছি খুব ছাৰ কেইটা কিস্তি দিব আছে আপোনালোকে জানেনে ছাৰ দিবাতো আছোৱে 16টা দিব আছে আপোনালোকে দিম ছাৰ দিম দিম ইয়াতো দিম ছাৰ কেতিয়া দিব দিম ছাৰ আহা মাহত উঠাই দিম চব হয় ওপৰৰ মোক গালি দি আছে দিম ছাৰ দিম দিয়াতো দিম ছাৰ মই এই লোন কিয় লৈছে আপোনালোকে যদি কিস্তি মাৰিব নোৱাৰে দিম ছাৰ এইবাৰ আহা মাহতে দিম ছাৰ কেতিয়া দিব দিম ছাৰ দিম ছাৰ মোৰ দুখৰ বিষয় নক'ব তিৰি প্ৰেগনেণ্ট ছাৰ পইচা নাই মেডিকেলত দিবা ইগনে মাৰ্কেটত নিছো আপোনাৰ এতিয়া হেৰি হৈছে এতিয়া 16টা আছিল না আপোনাৰ 17টা হৈছে অহা মাহত কিন্তু মই আনবা আহিম দিম ছাৰ দিম নিশ্চয় দিবতো দিম ছাৰ মই দিম দিম আপোনাক কথা দিছোঁ আজি মই দিয়াটো দিমেই ছাৰ ফাইনেল লাগব নেকি দিম ছাৰ আমাক আপুনি এতিয়া যাওক ইমান কষ্ট কৰি আহিব নালাগে ছাৰ আমাৰ তাতে মই নিজে দি আহিম অফিচত যাওক ছাৰ মই যাওঁ এতিয়া অঁ যাওক ঐ ৰিম্বা ৰিম্বা আও মেনেজাৰ আছে দেখোনে এই এক দেখা দিবা না পলং ভাই পলং ৰিম্বা ঐ ৰিম্বা ক'ত গেলে ই মানে তোৰ ৰিম্বা ঐ ৰিম্বা প্ৰত্যেক দিনে চালা পইচা নিবা আহিব লাগে লোন কি কৰবা লইবা কিস্তি যদি দিবা নোৱাৰে ৰিম্বা ঐ ৰিম্বা এইবাৰ চালা নিবাই লাগব পইচা ক'ত বা গেল মানুহ ঘৰত মানুহ নাথাকে নেকি ঐ ৰিম্বা 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 ঐ ৰিম্বা ক'ত গেলে ই মানে তোৰ অ' ছাৰ আমাৰ ইয়াত নাই ৰ'ব কি নাই হে প্ৰত্যেক দিনে আহিব লাগে ক'ত গেল আজি পইচা নিজে চাৰিম মোৰ ৰ মই অফিচতে ফোন মাৰিম হেল্ল' ছাৰ অঁ গোৱা এই মায়ন্তী বাই যে তাহাঁতৰ আহিছিলোঁ মই মানে একদিন মানুহ নাখে একদিন মৰণ নাখে তাৰ মই এতিয়া কি কৰোঁ হয় নেকি এই সেইবিলাক ভাবি থাকিলে লাভ নাই তাৰ ঘৰত যি বস্তু আছে সেয়ে উঠাই লৈ আহ আৰু এটা কথা কিন্তু যেতিয়ালৈকে সেই পইচা নাপাওঁ সেইটো কিন্তু বস্তুটো ঘূৰাই নাপাব অঁ বাইদেউ অফিচৰ পৰা ফোন মাৰলা ছাৰে আপোনাক শুনিবা আছিল যেতিয়া কৈনে আপুনি পইচা নিদিয়ে তেতিয়া কৈনে আপুনি তাতে অফিচতে থাকিব লাগিব হা মই আৰু কিয় যাম মই নাযাওঁ অঁ ছাৰ টিভিটোকে উঠাই নিলোঁ ছাৰ আপোনাৰ অফিচক লৈ মই যাই আছোঁ এতিয়া কি তই টিকৰি আনছা এ খালি 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 তই মোৰো চাকৰি খাটলি তোৰতো চাকৰি যাব মোৰো চাকৰি যাব এতিয়া তোক তিৰিন নাখাই দিছিনো এই ছাৰ আপুনিয়ে ন কৈছিল তেতিয়া ঘৰত যি বস্তু আছে সেয়ে উঠাই আনিবা ছাৰ আকৌ বেলেগ বস্তু নাইয়ে ছাৰ ঘৰত তাহাৰ সেইকাৰণে টিভিটোকে উঠাই আনিলোঁ ছাৰ ক'ত গেলে ইয়ে অ' মাইন্তি মাইন্তি অ' মাইন্তি মাইন্তি ক'ত গেলে তই অ' মাইন্তি মাইন্তি নাই দেখোনে এ মোৰ ফুটা কাবাল ইগল মোৰ ফুটা কাপাল চালা লোনৰ পইচা দিবা নোৱাৰি তিৰিকেও লৈ গেলে চালা এহে 30 জ্বালা এহে লোনত জ্বালা মই জীয়াই থাকি লাভ নাই পুৰা দুখত লাগছে মই জীয়াই থাকি লাভ নাই মোৰ মাথাই ঘূৰাইছে